আজি মই বনাবলৈ লৈছোঁ কঁঠালৰ পিঠা। এই কঁঠালৰ পিঠাবিধ বনাবলৈ মই কি সামগ্ৰী লৈছোঁ তেন্তে আহকচোন চাওঁ। এয়া লৈ লৈছোঁ অলপ ময়দা আৰু এয়া লৈছোঁ অলপ চেনি আৰু এয়া হৈছে পকা কঁঠাল। আৰু যদি আপোনালোকে বনাব বিচাৰে ময়দা নললেও পিঠাগুড়ি বা আটাগুড়িও লৈ ল'ব পাৰে। মই যিহেতু মোৰ ওচৰত ময়দা আছে তাৰ বাবে মই ময়দা লৈছোঁ। কঁঠালৰ ফুটাৰ পৰা গুটিখিনি উলিয়াই মই এতিয়া এয়া মিক্সাৰ গ্ৰাইণ্ডাৰত দিব খুজিছোঁ আৰু ইয়াতে অলপ মই চেনি দি এয়া মই যিখিনি চেনি লৈছিলোঁ এই চেনিখিনি ইয়াতে দি দিছোঁ। মই ইয়াতে চেনি বহুত বেছি দিয়া নাই, অলপ মানে কঁঠালটো যিহেতু বহুত বেছি মিঠা তাৰ বাবে কমকৈ দিছোঁ চেনিৰ পৰিমাণটো। এয়া পিচি লোৱা হৈ গ'ল এইখিনি। এয়া এতিয়া মই ইয়াত যিখিনি ময়দা লৈছিলোঁ সেই ময়দাখিনিক এনেকৈ অলপ কম পৰিমাণে এনেকৈ মিক্স কৰি ল'ম। আটাইখিনি একেলগে দি দিয়া নাই, যিহেতু কিমান দৰকাৰ হ'ব গম পোৱা নাযাব পটককৈ গোটেইখিনি দি দিলে, সেইবাবে এনেদৰে মই মিক্স কৰি লৈছোঁ। মিশ্ৰণটো এনেকৈ মিক্স কৰি আছোঁ। এয়া মই বাকীখিনিও দি দিছোঁ, যিহেতু ইয়াত আৰু দৰকাৰ হ'ব তাৰ বাবে মই আটাইখিনি দি দিলোঁ। বাতিত লোৱা যিখিনি মই লৈছিলোঁ ময়দা। মিশ্ৰণটো খুব মতে এনেদৰে ফেটিব, তেতিয়া ছফ্ট হয় মানে পিঠাটো। এয়া মোৰ মিশ্ৰণখিনি ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি বনাব পৰা হৈ গ'ল। এতিয়া মই বনাম এইখিনি। এয়া মই আনফালে এখন গেছত কেৰাহী উঠাই দিছোঁ। কেৰাহীখন গৰম হোৱাত এয়া মই ৰিফাইন তেল অলপ দি লৈছোঁ। তেলখিনি ভালদৰে গৰম হ'বলৈ দিব। তেলখিনি গৰম হোৱাত মই এতিয়া মিশ্ৰণখিনি পিঠাখিনি মানে এটা এটা কৰি এনেদৰে দি যাম। গেছটো অলপ ল' ফ্লেমত ল'ব। এয়া মই গেছটো অলপ ল' ফ্লেমত লৈছোঁ। আটাইখিনি এয়া মই দি দিলোঁ কেইবাটাও। লৰাই এনেদৰে ভাজি থাকিব। যদি মানে আপোনালোকে বনাব বিচাৰে সেইটোহে কৈছোঁ। এয়া মই এনেদৰে লৰাই ভাজি আছোঁ। খুব ধুনীয়াকৈ ফুলে পিঠাটো। ব্ৰাউন কালাৰ অহালৈকে মই ভাজিম। খুব ভাল লাগে এনেদৰে বনাই খাই। কঁঠাল যিহেতু এনেই সুদাকৈ খাবলৈ কিছুমানে মন নকৰে আৰু যিহেতু মোৰে মন নাযায়, তাৰ বাবে মই এনেদৰে পিঠা বনাই খাওঁ। এনেকৈ পিঠা খায়ো বহুত ভাল লাগে। পিঠাকেইটা যিহেতু ব্ৰাউন কালাৰ আহি গৈছে, মই এতিয়া এইখিনি নমাই দিম, কাঢ়ি দিম মানে। এয়া চব খুব ধুনীয়া হৈছে, খুব ধুনীয়াকৈ ফুলিছে। আজি মই বনোৱা এই পিঠাৰ ৰেচিপিটো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। আৰু যদি চাই ভাল পালে তেন্তে আপোনালোকেও মই বনোৱাৰ দৰে এবাৰ ট্ৰাই কৰি চাব পাৰে। আৰু পুনৰ অন্য এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।